গুড মৰ্ণিং এভৰিৱান। আজি একেবাৰে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰ'ব। মানে আজি যিহেতুকে ৰবিবাৰ, তো সেইটো কাৰণে অলপ দেৰি কৰি উঠিলোঁ, 6:30 বজাত উঠিলোঁ। আৰু উঠিয়ে দেখোন একদম সূৰ্য মামা মানে পুৰা মাথাৰ ওপৰত আহিয়ে গৈছে। তে যি কি নহওক ভালেই হ'ল আমাৰ কাৰণে। মানে আজি যিহেতুকে ৰবিবাৰ, তাতে আৰু ৰ'দ দিছে পুৰা একদম ধুনীয়া কৰি, কাপোৰ চাপোৰ একদম বহুত ধুব লগা আছে। তো সেইবুলিয়ে মানে পুৰা মনতে মানে পুৰা ফূৰ্তি ফূৰ্তি ভাৱ আৰু মানে ৰ'দটো দিলে ভাল লাগে, কাপোৰ চাপোৰ ধোৱাত ভাল লাগে, সুবিধা হয়। চোতাল ঘৰ সাৰিয়ে মানে সেইফালে মই এক বাল্টি কাপোৰ ভিজাই থৈ আহিছোঁ। আৰু ভিজাই থৈ আহিয়ে মানে এইফালে যোৱা কালি ৰাতি মানে জুই পুৱাইছিলোঁ, সেইখিনি ছাই ঠাই খৰি চৰিবিলাক চেৰেবেৰা হৈ আছে। তো সেইটোৰ কাৰণে ভাবিলোঁ এইখিনি আগে মানে ছাইবিলাক পেলাই দিওঁ, তাৰপিছত বাকী সিফালে কাপোৰ ধুব যাম আৰু। তো সেনেকুৱাকৈ বুলি ভাবি আৰু ছাইখিনি মানে গোটেইখিনি মানে এটা বস্তাতে এনেকুৱাকে উঠাই লৈছোঁ, যিহেতুকে টুকুৰি আছে, কিন্তু টুকুৰিটো মানে কিবা অলপ মাটি দি কিনে মই থৈ দিছোঁ, কিবা গছ পুলি লগাৰ কাৰণে। তো সেইটো কাৰণে টুকুৰিটো মানে সেনেকুৱাকে লোড হৈ আছে। আৰু চাওক, যিহেতুকে মিনি ব্লগ বনাম বুলি ভাবিছোঁ বা ডেইলি ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, কিন্তু সেনেকুৱাকে মইনো আৰু ভিডিঅ' বনাবৰ কাৰণে ক'ত যাম। সেইটো কাৰণে ঘৰতে যি কাম কৰোঁ, যেনেকৈ থাকোঁ, সেনেকুৱাকেই মানে ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগত সেনেকুৱাকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ আৰু। তো মোৰো ইচ্ছা যায় ভাল ড্ৰেছত ভালকে শাৰী বা মেখেলা চাদৰ বা কিবা অলপ ভাল পিন্ধি আৰু মানে পুৰা ফিটিং হয় ভিডিঅ' বনাবৰ কাৰণে। কিন্তু ফিটিং হয়তো আৰু ঘৰুৱা কাম কৰা নাযায় ন। তো সেইটো কাৰণে ঘৰুৱা কাম যেনেকুৱাকে থাকোঁ, যেনেকুৱাকে কৰোঁ, সেনেকুৱাকে ভিডিঅ'বিলাক আপলোড কৰোঁ। তো যি কি নহওক বাদ দিয়ক। মানে এইফালে গোটেইখিনি ছাই ঠাইবিলাক পেলাই আৰু যিহেতুকে এক বাল্টি কাপোৰ মই ভিজাই ৰাখিছিলোঁ, সেই বাল্টি কাপোৰখিনি মই ধুই দিছোঁ তাড়াতাড়ি কৰি। আৰু ধুই মানে এক বাল্টি পানী মই ৰ'দতো দি থৈ দিছিলোঁ। আৰু শহুৰদেউতাই যিহেতুকে কৈ আছে আজি ৰাতিপুৱাই মানে মাথাটো বোলে ধুৱাই দিব লাগে, তাৰমানে মাথাটো ভাৰী হৈ গৈছে বোলে, 3 দিনমান হ'ল মাথা ধোৱা নাই। সেইটোৰ কাৰণে মানে ভাবিলোঁ যিহেতুকে কৈছেও, তে মই ক'লোঁ কি ধুব নেকি, বোলে ধুব বোলে। তেতিয়াহ'লে ঠিক আছে, চেয়াৰখনত বহক। আৰু মই পানী এক বাল্টি আগতে ৰ'দত দিয়ে থৈ দিছিলোঁ। তো এনেকুৱাকে মানে মাথাত অলপ অলপকৈ পানী দি আছিলোঁ। আৰু যিহেতুকে এতিয়া নিজে ধুব নোৱাৰে, অপাৰেশ্যন কৰিছে চকুৰ, হালি ধুব নোৱাৰে বা হালিলে চকুত পানী যাব। তো সেইটো কাৰণে শহুৰদেউতাই এনেকুৱাকে চেয়াৰত বহে আৰু তাৰপিছত মই মাথাটো এনেকুৱাকে ধুই দিওঁ। মানে সেই দিয়কচোন, মাথাত পানীখিনি ঢালি থাকিলে অলপ মাথাটো পাতলা পায়। কিন্তু মই এক বাল্টি পানী ঢালি চেচ কৰি দিলোঁ, তথাপিও মাথা বোলে পাতলা পোৱা নাই। আধা বাল্টি খৰচ হ'লে পানী ঢালিয়ে আছোঁ। তাৰপিছত কৈ আছে যে মানে অলপ বোলে চাবোন লাগে, মানে চাবোন দি মাথাটো ভাল দৰে মানে ধুই দিব দিছে। তো সেনেকুৱা বুলি কোৱাৰ পিছত মই ক'লোঁ ঠিক আছে, আৰু পানীও আধা বাল্টি আছে। তাৰপিছত মই চাবোন টুকুৰা আনিবৰ কাৰণে গ'লোঁ আৰু বাথৰুমত যাই, পিছত চাবোন টুকুৰা লৈ আহি মানে ধুনীয়াকৈ মাথাটো ধুই দিলোঁ আস্তে আস্তে। আৰু মোৰো ভয় লাগে চকুত পানী যাবই নেকি বা পানী ছিটকাই পৰে নেকি, মোৰ মানে বহুত বেছি ভয় লাগি থাকে। তো সেই বুলিয়ে মানে চাবোন টুকুৰা লৈ আহি মই প্ৰথমতে ভাবিছিলোঁ অলপ চেম্পু দি দিম। তাৰপিছত যিহেতুকে চেম্পু দি দিলে গালিও দিব পাৰে, কাৰণ নিজে কৈছে না চাবোন দি দিবৰ কাৰণে, সেইটোৰ কাৰণে। তো চাবোন টুকুৰা লৈ আহিলোঁ, আহি মানে ধুনীয়াকৈ মাথাটোত আস্তে আস্তে কৰি দিছোঁ, যিহেতুকে আগৰ ফালে যাতে মানে চাবোনৰ ফেন আৰু পানী যাতে নাযায়, সেয়ে আৰু চিন্তা কৰি, সেয়ে আৰু ভয় কৰি কিনে দি আছোঁ। যি কি নহওক, যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগতে এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ।